সিহঁতৰ আপুনি ঠিকও নাজানে নে বাগদাসকলে চেদি চেদি ভগাই ফুৰিব পাৰে আপুনি পাৰে নে নোৱাৰে তোমালোকে পৰিস্থিতি বুজা নাই সেইবাবেতো আমাক এণ্ড্ৰইড ফোন নাই বা কণ্টেক্ট ফোন লাগে বুলি কৈছিল ফটোৱা কথা মই বেয়া পাওঁ এইবোৰ মানুহৰ বস্তু ভাগ্য ভাল হৈছে সেইবোৰ বস্তু আমাৰ তাত আহি পৰা নাই নহ'লে গোটেই জীৱ জন্তু চৰাই চিৰিকটিৰ চৰিত্ৰ শেষ হৈ যাব হেৰা জিৰাবৰ বৰ সমস্যাই হৈছে কিন্তু কিয় শিশুৰা ইহে দীঘল ডিঙি মই গ'লেহেঁতেন আকৌ পতাল কথা আপুনি ক'ত গ'লেহেঁতেন নহয় মাটিত নে পানীত মূল কথালৈ আহোঁ কি হ'ব এতিয়া আমাৰ আচলতে বাহিৰত হৈছে কি আজি বহু বাহিৰ হ'ল চিৰিয়াখানালৈ মানুহবোৰো সদায় কিয় তাকে এতিয়া কেৱল মাজে সময়ে আমাৰ মাংস লৈ অহা গাড়ীখনহে আগেইতো এনেকুৱা কেতিয়াও হোৱা নাছিল সেইদিনাখন কি বেয়া মাংস খুৱাইছে বমি কৰি দিছিলোঁ মই কিহৰ মাংস দিছে ধৰিবই পৰা নাই সেইবোৰ মানুহৰ মাংস নহয়তো নহয় নেকি যিয়ে মাংস নহওক কেৱল ফ্ৰেছ মাংস লাগে ভেজাল বস্তু নাখাওঁ মই যদি পৰিস্থিতি এনেকুৱা হৈ থাকে আপোনালোকে নিশ্চয় এটা সময়ত আমাৰ এই কলগছ ফল মূল আদি খাবলগীয়া অৱস্থা হ'ব পাৰে আহা আমি মূল কথাৰ পৰা আকৌ আঁতৰি আহিছোঁ প্ৰথম কথা বাহিৰত হৈছে কি সেইটো আমি আজিয়েই জানিব লাগিব তাৰ পাছতহে সিদ্ধান্ত ল'ম বান্দৰবোৰক পঠুৱাই ভুল হৈছিলে আমাৰ সিহঁতে চাগৈ ৰাস্তাত বাটে ঘাটে কলপন খাই পাহৰি গৈছে নিজৰ ডিউটি আমিও এনেদৰে নিজৰ নিজৰ ৰুমৰ পৰা ওলাই থকাটো ভাল হোৱা নাই ক'ত ফল মূল খাবহে আমাৰ গীৰ্জাঘৰ মুখৰ দোকানখনৰ দৰে বাকী সকলো দোকান পাৰ্কিনে বন্ধ হৈ গৈছে দোকান পোহাৰ কিয় বন্ধ মানুহ দুনুহ কিয় নাই সেইবোৰ কথা জানিবলৈ হ'লে আমি ৰাতিপুৱালৈ অপেক্ষা কৰিব লাগিব তেনেহ'লে মই শুবগৈ পাৰোঁ মানে বেছি সময় শুকাৰ মাটিত থাকিব নোৱাৰোঁ গুড নাইট গুড নাইট গুড নাইট আমাৰ বান্ধৱীটা আহিলে বাৰু নাই অহা অ' গড বৰ চিন্তা লাগিছে
জীৱন ভাই ধিক্কাৰ ধিক্কাৰ হাবিত বাঘিন ঘৰ ভয় ইয়াতো একেই ভয় কিন্তু এনে কিবা এটা ঘটিছে যে সকলোৱে ভয় খাইছে গতিকে বাঘে চাগে একেলগে পানী খাইছে বিপদৰ সময়ত অৱস্থানে কথা ক'ব লাগে মানে হৈছে কি সেইদিনা মই সৌ টিলাটো পাইছিলো তাৰ পৰা তলৰ ৰাস্তা চাই দেখিছিলো কি দেখিছিলি কচোন বেগেতে ময়ো আছিলো তাইৰ লগত ময়ো দেখিছিলো ইহঁতে আহি মোক কৈছিল বাবে ময়ো দেখিছিলো মানুহবিলাকে মুখত মানে নাকে মুখে কিবা এখন বেৰা লগাই অহা যোৱা কৰিছে ওচৰো চপা নাই দূৰে দূৰে অহা যোৱা কৰিছে কোনেও কাৰোলৈকে নাচায় চালেও কিবা সন্দেহৰ চকুৰে ছোৱালী চায় মানে চাৰিওফালে পৰিৱেশ ধুমা চাৰিওফালে ভয় আতংক আৰু নীৰৱতা হাতত লাঠি লোৱা বন্দুক লোৱা মানুহৰ গাড়ী এনেকুৱা ৰঙা চিনৰ গাড়ীবোৰ
ৰাতিপুৱা সোনকালে উঠিব পাৰ। হ'ব হ'ব, বেছি উৎসাহী হৈ দেখাব নালাগে। এনেকৈ কাজিয়া কৰি থাকিলে চিৰিয়াখানাৰ পৰা উলিয়াই দিম। মনত ৰাখিবি, বহুত বেয়া সময় চলিছে। বুজিছনে? বুজিছো মহাৰাজ। বুজিছ যদি ভালদৰে থাকিবি। ৰাতিপুৱা বোলে বেছিব নাই। মই আহো এতিয়া। টেনচনৰ সীমা নাই, বুজিছা বন্ধু? টেনচন কাৰ নাই হে বন্ধু, সেইবুলি বাৰু তুমি এনেকুৱা কৰিবানে? পিছে ক'ত খালা? মানে পালানো ক'ত? এই যে আমাৰ গঁৰালটো, গঁৰালটো চিৰিয়াখানালৈ মানুহ আহি থকা দিনত তাতে কোনোবাই বটল এটা পেলাই গৈছে। কৈ দিছো, বুজিছা বন্ধু? বন্ধু এইফালে তাৰ মানে তুমি আজি তাকে খাই দিলা? চিৰিয়াখানাৰ চুকে কোণে বটলেই বটল। ৰ'বাচোন, এই পিলিঙা ল'ৰাবোৰক দেখো নহয় খাই থকা। সেয়া খাই মানে কি খায়, কি ষ্টাইলত খাই থাকে। তুমিও সেই একে ষ্টাইলতে খাই দিলা। আচল কথা কি জানা বন্ধু? আকৌ চৰি এই মানুহ বোলা প্ৰাণীটো বৰ বেলেগ প্ৰাণী দেই। নিচা নহ'লে থাকিবই নোৱাৰে। হয় দিয়া, বাঢ়ি গৈছে। ল'ৰা ছোৱালীবোৰ তেনেকৈ আগবাঢ়িছে। আচল কথা কি জানা বন্ধু? চৰি তুমি বাৰে প্ৰতি কিয় মাৰি দিছা হে? ঘৰত যদি মাক দেউতাকৰ শাসন ঠিক নহয় তেন্তে এনেকুৱা হ'বই। ল'ৰা ছোৱালী ক'ত ভাল হ'ব? তুমি বাৰু কেনেকৈ বেয়া হ'লা বন্ধু? তোমাক কোনে বেয়া কৰিলে বাৰু কোৱাচোন? মই মানে বেয়া। মই বেয়া বুলি তুমি প্ৰমাণ দিব পাৰিবা তুমি? তুমি দেখোন প্ৰমাণ দিছা এনেকৈ ঢলক ঢপক কৰি ফুৰিছা। আৰুনো কি প্ৰমাণ লাগে হে? প্ৰমাণ মই দিয়া নাই বন্ধু, এই মানুহে দিছে। সিহঁতৰ অটপালি বাঢ়ি গৈছে। কিবা খং শুনিব লাগে, বন্ধ কৰি দিলে চিৰিয়াখানা পাপ হৈছে। চিৰিয়াখানা বন্ধ কৰি দিলে মই আহিব ন? এনেই চেহেৰা হ'ল ইটো, তোৰ ভিতৰে বাহিৰে চব কলা। ৰঙত ধৰি ঠাট্টা নকৰিবি দেই এইবাৰ। তই বনৰহে ৰজা, এই পশুৰ ৰজা নহয়। কিবা খং শুনিব, বন্ধ কৰি দিলে চিৰিয়াখানা। দম নিদিবি মোক, এফালে কৰি পেলাম, পিচ কৰি দিম। এনেই ভোক লাগি আছে, ব্ৰেকফাষ্ট কৰি খাম। কিয়? মোৰ বোলে মাংস ক'লা মাংস খাবি পাৰিবি তই? এটা পেকেট গুটাইছে বমি আহিব মোৰ এতিয়া। মুখ চম্ভালি কথা কবি, বহুত টেনচনত আছো। কি কৰি পেলা ঘৰচোন চাওঁ মই। এটা ভয়ানক ৰাতি। সময় নাছিলো। আমি যে এনেকৈ উঠি আহিব। মোৰ যে এতিয়াও বিশ্বাস হোৱা নাই। জীয়াই আছো বুলি। হৰি, জীৱনত নেদেখা দৃশ্য দেখিলো দেই। কি যে ভয়ানক ন? কি যে ভয়ানক। আচলতে কি হৈছে জানো? কি? মানুহ জাতি বৰবাদ হৈ গৈছে, বৰবাদ হৈ গৈছে। এইটো হৈছে এইটো। আমি চবে ঠিকে থাকিব লাগে। মানে জন্তু হৈ থাকিব লাগিব। মানে জন্তু মানুহ হ'ব নালাগে। তোমালোকতো ৰজাঘৰীয়া প্ৰাণী, আমিহে বোকা পানীত থাকো। যিয়ে যি নহওক কিয়
Silhouettes of you are like a taunt. Never really know just what you want. With you I don't ever feel calm. I can feel the sweat inside my palms. Play with me like cats and a string. You don't understand the pain it brings. You don't ever wanna give me wings. You don't ever wanna set me free. You know I'm addicted to you, and it's twisted, you've been gifted with the evil voodoo. Got me coming back for more, even when I've been screwed. Dolls full of pins, pierce my heart straight through. I got issues in my head, I like you in my bed, but you keep me on red. Oh, everything is like a test, I better not text or I'll come off desperate. But if I lay down and I play dead and I stay dead, baby you'll get sick of being the monster out of my head, under my bed, thinking something out of my nightmares, standing right there. But if I lay down and I play dead and I stay dead, then will you get bored of killing me? So if I play dead, will you regret everything that you did, that you said? I don't think you understand what you're doing, and my heart's black and blue from the bruising. I feel like when I'm with you I'm losing. I feel like you think that this amusing, sitting there gaslighting and confusing. Was it me? Is it me? Am I deluded? I'm the one who's always sorry, the conclusion. Even though I offer all of the solutions, I wish you loved me like I love you, it's stupid. When I'm alone with you I never feel lucid. I wish I wasn't struck by Cupid. I wish when I first saw you I knew this. When I'm with you I feel so useless, I feel diluted, my heart's been wounded. Silhouettes of you are like a taunt. Never really know just what you want. With you I don't ever feel calm.
I can feel the sweat inside my palm. Play with me like cats and a string. You don't understand the pain it brings. You don't ever wanna give me wings. You don't ever wanna set me free. But if I lay down and I play dead and I stay dead, baby, you'll get sick of being the monster out of my head, under my bed, thinking something out of my nightmares. See me right there. But if I lay down and I play dead and I stay dead, then will you get bored of killing me? Then will you get bored of killing me? And will you get bored of killing me? And will you get bored of killing me? And will you get bored of killing me? তোমালোকৰ মানুহৰ লগত থাকি নেকি স্বভাৱ নষ্ট হোৱা নাইতো? ময়ো তাকেই কম বুলি ভাবিছিলো। মোৰ কিন্তু বিশ্বাস কৰিবলৈ টান হৈছে। বিশ্বাস বিশ্বাস হেৰাই গৈছে মানুহৰ। চব ঘৰে ঘৰে সোমাই গৈছে। চব মানুহ তিল তিলকৈ মৰিব ধৰিছে। তিল তিলকৈ। গছ-গছনি, পাহাৰ পৰ্বত সকলোৱে এফালৰ পৰা ধ্বংস কৰি আনিছে। এতিয়া নিজেই নিজৰ ফান্দত পৰিছো। চব দেখিছো মই, চব দেখিছো। সিহঁতে নতুন পোছাক পিন্ধিছে, মুখত মুখা লগাইছে, ওচৰলৈ নাহে, দূৰে দূৰে থাকে। ভয়, আতংক, লানি লানি হ'ব দে। হস্পিটালত, গাঁৱত, নগৰত কান্দোনৰ ৰোল। আপোন মানুহক সিহঁতি চুই চাব পৰা নাই। দূৰৰ পৰাই শেষ বিদায় দিবলগীয়া হৈছে কান্দি কান্দি। এদিন এনেকৈয়ে এই মানুহবোৰ শেষ হৈ যাব। সিহঁতে বহুত উন্নতি কৰিছো বুলি ভাবে। সিহঁতৰ উন্নতিয়ে পৃথিৱীখন শেষ কৰি আনিছে। ধূলি ধোঁৱা আৱৰ্জনা এইবোৰ চব মানুহে কৰিছে, চব মানুহে কৰিছে। দিনে দিনে নিষ্ঠুৰ হৈ গৈছে সিহঁত। ধন সম্পদৰ চব অহংকাৰ একাকাৰ কৰি পেলাইছে। এতিয়া পাইছে মজা সিহঁতে। আমাক হিংস্ৰ বুলি কয়। আমাক হিংস্ৰ। লাজ নালাগে? জাতিৰ নামত, ধৰ্মৰ নামত কি যে কৰা নাই সিহঁতে। ধনীয়ে দুখীয়াক কিদৰে কেঁকুৰা চেপাটিছে চব দেখিছো মই, চব দেখিছো। এচামে সুযোগ লৈছে, লুটি পুটি খাইছে, বিজনেছ কৰিছে, মৰাকে মাৰিছে। এদিন মানুহ চিৰিয়াখানাত থাকিব লাগিব। মানুহ যদি সিহঁত বাচি থাকে, সিহঁতৰ ঠিকনা হ'ব চিৰিয়াখানা